নমস্কাৰ স্বাগতম জনালোঁ হিমন্ত টিপছ এণ্ড ঠগলৈ আৰু আজি অবিচি সকলৰ বিষয়ে আজি কথা পাতিম অবিচি ল'ৰা ছোৱালীসকলৰ সিহঁতৰ কেনেকৈ মানে কম নম্বৰ পাই চাকৰি ল'ব পাৰে এইবাৰ SSC জিডিত তেওঁলোকৰ বিষয়ে আজি কথা পাতিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু আমাৰ যদি হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন হ'ব বিচাৰে বা কিবা যদি আপোনালোকৰ ডাউট থাকে তেনেহ'লে সেই গ্ৰুপটোত জইন হৈ আপোনালোকে মেছেজ দিব পাৰিব মই ডেছক্ৰিপশ্যনৰ তলত লিংকটো দিম তাত গৈ আপোনালোকে জইন হৈ ল'ব আৰু কিবা যদি কুৱেশ্যন থাকে তাত সুধিব পাৰিব গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি 40ৰ তলত আছে মই সেইদিনা এটা কাটঅফৰ ভিডিঅ' বনাইছিলোঁ জেনেৰেল ডিষ্ট্ৰিক্টৰ বনাইছিলোঁ আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰো বনাইছিলোঁ যদি মই অকল অবিচি কেণ্ডিডেটসকলৰ কথা কৈছোঁ দিয়ক আজি যদি তোমালোকৰ যদি কম নম্বৰ আছে ধৰক 40 যদি তলত আছে 38ৰ ওপৰত যদি 40ৰ তলত আছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে যদি আপোনালোকে যদি চাকৰি ল'ব বিচাৰে মানে সেইখিনি নম্বৰত তেনেহ'লে আপোনালোকে এটা কাম কৰিব লাগিব ফাৰ্ষ্ট কথা হ'ল আপোনালোকে আপোনাৰ হাইটটো 170ৰ ওপৰত হ'ব লাগিব আৰু চেষ্ট 80 থাকিব লাগিব মিনিমাম আৰু হাইটটো 170 থাকিব লাগিব মিনিমাম আৰু চেষ্টটো ফুলালে 85 সেন্টিমিটাৰ হ'ব লাগিব তেতিয়া হ'লে আপোনালোকে জেনেৰেলত মানে সোমাব আৰু জেনেৰেল কেণ্ডিডেটত সোমাব লাগিলে আপোনাৰ বয়স হ'ব লাগিব 18ৰ পৰা 23ৰ ভিতৰত হ'ব লাগিব তেতিয়া আপুনি জেনেৰেল কেণ্ডিডেটত সোমাব পাৰিব আৰু তেতিয়া যদি আপোনাৰ কম নম্বৰ আছে তেনেহ'লে অবিচি কেটেগৰীত আপোনাক মানে নাৰাখি জেনেৰেল কেটেগৰীত আপোনাক লৈ আহিব আৰু সেইটো যোৱাবাৰো হৈছিল যোৱাবাৰো অবিচিৰ বহু হাই কাটঅফ গৈছে কিন্তু অবিচি ল'ৰাসকলে 46তো মানে চাকৰি পাইছে CICFত SSBত ITBPত তেনেকৈ চাকৰি পাইছে বন্ধুসকল এতিয়া ছেকেণ্ড কথাটো হ'ল আপোনালোকে মানে কেনেকৈ মানে এইটো মানে কৰিব পাৰিব এতিয়া মই এটা আপোনালোকক কওঁ যদি আপোনাৰ মই কৈছোঁৱে হাইটটো যদি 170ৰ ওপৰত আছে আৰু যদি চেষ্ট 80ৰ ওপৰত আছে তেনেহ'লে আপোনালোকে এইটো কৰিব পাৰিব আৰু যদি আপোনাৰ বয়স 18ৰ পৰা 23ৰ ভিতৰত আছে তেনেহ'লে কৰিব পাৰিব আৰু এইটো কেনেকৈ কৰে জানি লওক এইটো কৰিবলৈ হ'লে আপুনি যেতিয়া ফিজিকেল দিব যাব তেতিয়া তেওঁলোকে মানে NXR 8খন মানে বিচাৰিব NXR 8 যদি গম পোৱা নাই বহুতে মই এইখন দেখাই দিছোঁ এইখন NXR 8 আৰু মই ডকুমেণ্টৰ ওপৰত ভিডিঅ' বনাইছোঁ যদি এইখন NXR 8 তেওঁলোকক যদি দি দিয়ে তেনেহ'লে আপোনালোকে জেনেৰেলত সোমাব নোৱাৰে কাৰণ সেইখন হৈছে মানে কিবা হাইট চেষ্টৰ যদি ৰিলেক্সেশ্যন বিচাৰে তেতিয়াহে মানে সেইখন দিব আৰু যদি সেইখন দি দিয়ে তেতিয়া যদি সেইখন একচেপ্ট কৰি লয় আপোনাৰ পৰা তেতিয়াহ'লে আপুনি জেনেৰেলত সোমাব নোৱাৰিব আৰু জেনেৰেলত যদি সোমাব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ মেৰিট এনেও মানে যোৱাবাৰ দেখিছেয়ে বেছি গৈছে আৰু এইবাৰো বেছি যাব তেতিয়াহ'লে আপোনাৰ মানে জেনেৰেলত যদি সোমাব নোৱাৰে তেতিয়াহ'লে আপোনাৰ যদি নম্বৰ 39ৰ যদি তলতো আছে বা 40ৰ তলত আছে তেনেহ'লে আপোনাৰ এইটো নহ'ব চাকৰিটো কাৰণ দেখিছে যোৱাবাৰ কিমান কাটঅফ গৈছে আৰু মই এটা কাটঅফৰ ভিডিঅ' বনাইছোঁ তাত অবিচি জেনেৰেল ডিষ্ট্ৰিক্টৰ 41 পাৰ হ'ব এনেও যদি আপোনাৰ যদি এতিয়া জেনেৰেলত সোমাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইখন নিদিব এইখন লগত লৈ যাব কিন্তু নিদিব পৰাপক্ষমিনিত মানে তেওঁলোকে হয়তো যদি বিচাৰে আপোনালোকে ক'ব বোলে মোৰ যদি মানে এই আছে মানে চবখিনি যদি ঠিক থাকে আছে তেনেহ'লে মই মানে নিদিওঁ বুলি ক'ব আৰু তেতিয়া যদি তেওঁলোকে যদি আপুনি যদি পাছ কৰি যায় ফিজিকেল পাছ যদি কৰি যায় তেতিয়াহ'লে আপুনি সেইখন নিদিব আৰু যদি সেইখন নিদিয়ে তেনেহ'লে জেনেৰেলত সোমোৱাৰ মানে আপোনাৰ চান্স এটা আছে মানে একদম লাষ্ট মেৰিটত আৰু সেনেকৈ যোৱাবাৰো হৈছিল মই কৈছোঁৱে এজন ল'ৰাই মানে 52 মানে 50 পাইও মানে চাকৰি নাপাল আৰু মানে এজনে 40 পাইও চাকৰি পাইছে অবিচি কেটেগৰী দুয়োজনেই তো এইখিনি আছিল আজি সৰু ভিডিঅ' এটা আপোনালোক দিবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু মই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দেখা নাই তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনৰ তলত লিংকটো দি দিম তাত গৈ আপোনালোকে জইন হৈ ল'ব তো আজিলৈ আহিছোঁ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ